हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোকৰ খবৰ ভাল আৰু প্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু আজি মই ঘৰত আছো আজি এঠাইলৈ যোৱাৰ কথা আছে আজি বতৰটো ইমান ভাল নহয় চাও কি হয় তথাপিও চাই থাকক আপোনালোকে আজি দিনটোত মই কি কৰো আৰু বিশেষ এটা কাৰণত আমাৰ আজি যোৱাটো কেনসেল হ'ল এতিয়া মই আছো আমাৰ পুখুৰী পাৰত এইটো আমাৰ পুখুৰী যোৱাকালি আমাৰ ফিল্ডখনত মানে যিখন ফিল্ডত মই দৌৰিছিলোঁ এইখন ফিল্ড চাবলৈ গৈছিলোঁ আপোনালোকক দেখাইছোঁ ফিল্ডখন আমাৰ ওচৰতে হয় ঘৰৰ পিছফালে এইখন পথাৰখন আজি কোনো অহা নাই চাগে যোৱাকালিৰ ভিডিঅ'টোৱে মই এইটো ভিডিঅ'ত এড কৰি দিছোঁ আপোনালোকে চাব আমাৰ ফিল্ডখন কেনেকুৱা আৰু এইটো আমাৰ শিৱ মন্দিৰ গাঁৱৰ পিছফালে নতুনকৈ এটা বনাই আছে এইখনেই আমাৰ গাঁৱৰ ৰানিং কৰা ফিল্ডখন ইয়াত বহুত দূৰৰ পৰা ল'ৰা ছোৱালী দৌৰিব আহে বৰষুণ দি থকা কাৰণে পুৰা বোকা হৈ আছে আৰু এই গছকেইডাল আমাৰ ভাইটিৰ বিদুৰে ৰোৱা সৰু সৰু আছিল এতিয়া ডাঙৰেই হ'ল ময়ো অলপ এক্সাৰচাইজ কৰি ল'লোঁ ৰানিং কৰা নাই এনেই অলপ এক্সাৰচাইজ কৰি লৈছোঁ আৰু এইকেইদিন বৰষুণ দি থকা কাৰণে ইমান মানুহ অহা নাই নহ'লে ৰাতিপুৱা গধূলি প্ৰায় এইখন ফিল্ড পুৰা ভৰ্তিয়ে হৈ থাকে ট্ৰেকটো গোটেই বোকা পানীৰে ভৰ্তি হৈ আছে তথাপিও আমাৰ পাৰ্টিহঁতে দৌৰিব এৰা নাই পুৰা লাগি আছে আমাৰ ফিল্ডখনৰ ওচৰতে এখন নৈ আছে চেঁচা নৈ আৰু দুয়োটাই চাব গৈ আছোঁ বাৰিষা সেইকাৰণে পুৰা ভৰ্তি হৈ আছে পানী ডাঙৰ গলি এইটো ঘাটত আগতে আমি গা ধুইছিলোঁ না
যা সাঁতুৰিব পৰা যায় মৰবা লাগে আগতে এইটো ঘাটত আমি গা ধুইছিলোঁ সৰুতে পানী অলপ লাৰি দি এইটো আমাৰ ওচৰৰ নদী এইটো ঘাটত আগতে আমি গা ধুইছিলোঁ একেলগে নদী পানী ইমান বাঢ়িছে বেক চাইডে দেখাইছোঁ পুৰা পানী বাঢ়িছে সেইফালে এডাল বগৰী আছিলে আগতে আমি গা ধুব আহোঁতে এইডাল বগৰী খাইছিলোঁ একেলগে ফাকুৱা হ'লে গোটেই গাঁৱৰ ছোৱালীবিলাকে লগ হৈ একেলগে ইয়াত গা ধুব আহিছিলোঁ ফাকুৱা হ'লে বুলি নহয় আগৰ দিনত এনেকৈ সৰু থাকোঁতে বাহঁতৰ লগত লগ হৈ একেলগে গা ধুব আহিছিলোঁ আগতে এইখিনিতে এখন গাঁও আছিল এতিয়া মানে লাইনৰ ব্যৱস্থা নাই কাৰণে নদীখনৰ সেইটো পাৰে উঠি গৈছে মানুহবিলাক পুৰা বোকা ঐ নাযাওঁ নেকি আৰু এইফালেও এখন সাঁকো আছে আগতে মানে এইখন গাঁৱৰ পৰা সেইখন গাঁৱলৈ যাব লাগিলে মানে এইখন সাঁকো পাৰ হৈ যাব লাগে ভালে আছে না দলংখন ভয়ে লগা হৈ আছে দেখোন পুৰা ঠাই strong na আৰু নাযাওঁ নেকি ইমান ধুনীয়া কুলু কুলু মাত ওলাই আছে কপি যায় বাৰিষা আহিলোঁ নহয় আগতে আহিলে ভালকে চাব পাৰিলো হয় আগতে সাবিত্ৰী মই ইফালে কচু গাত পোৱা হয় না ক'ৰ জংঘলে জংঘলে ঘূৰি আছো আজি আমি ঐ ইমান দূৰ নাযাওঁ আজি কি আছে বাঁচ খাই ন কোন এইটো বাঁচ খাই বাঁচ খা মাছ আছে নাই মই সঁচাকে এইডাল একদিনো পাতা দেখা নাই তাকে ভাবি আছিলো কেনেকে পাতে ভিডিঅ' কালি কিমান সময় পিছত উঠা এইটো ডাঙৰ মাছ আহে না একটা দিন পুৰা মাছ খাই আছা আৰু দেখা নাছিলো বুলি কৈ আছিলো পুৰা ভাল টাইমত আহিবচোন লৈ কিনে ভালে দেখা আছে নেপালী নেপালী লাগছে ইমান ডাঙৰ চেপা মই আগতে দেখাই নাছিলো খবৰ ভাল দে পানী বহুত ভাল হৈ গ'ল ন মদ আচৰিত পৰিৱৰ্তন একেবাৰে ভালেই লাগে এনেকুৱা পৰিৱৰ্তন ন আৰু এনেকুৱা বহুত মানুহ আছে চবেই যদি এনেকুৱা হৈ যায় পুৰা ভালেই হৈ যাব মিণ্টুকাৰ বাগান আজি বতৰটো ভাল ন পেক ৰোৱাৰ কাৰণে ধৰ্মদা একলা একলা ৰুই আছা তকো উঠাছো
অঁ আৰু উপায় নাই কৰে ৰীমা আছে না নাই অ' মই হা অঁ পানী ইমান হৈছে ন অঁ দে কৈ এনাই গজাই হেৰি কৰি অঁ ভালেই দেখোন আৰু ওখ ওখ হৈছে ন পুৰা আৰু এইফালে আমাৰ মায়ে গোহালি ঘৰ সাৰি আছে আৰু বাৰিষা কাৰণে গোটেই ফুলৰে জংঘল হৈ আছে চোতালখনত কেইটামান জবা ফুল লৈ আহিছোঁ আজি জবা ফুল লগাম বুলি ভাবিছোঁ আৰু আহোঁতে ফ্লেক্সিড কেইটামান লৈ আহিছিলোঁ নিতুবাকো লাগে বোলে সেইকাৰণে তাত থাকিলে চুলিৰ একো যতন লোৱাই নহয় সেইকাৰণে ভাবিছোঁ একেদিন ঘৰতে চুলিৰ অলপমান যতন লওঁ কাৰেণ্ট না চুলি সৰি সৰি একেবাৰে চুলিৰ অৱস্থাই নাই দুদিন পিছত তাক লৈয়ে হ'ম যেন পাইছোঁ লগাই দিয়া মানুহ এজন থাকিলে ভাল এতিয়া নাই কি কৰিম উপায় নাই নিজে নিজে লগাই আছোঁ আৰু ভগৱানে চুলিকেইডাল ভালকৈতো নিদিলে ভুৰকেইডালো কমকৈ দি পঠালে মোক অলপ অলপ ভুৰতো লগাই লৈছোঁ কিজানিবা অলপমান গজে কি কৰিব আৰু উপায় নাই ভুৰে নাই আৰু গা পা ধুই উঠি দোকানলৈ যাবলৈ ওলালোঁ ঘৰত বোলে আলু নাই পিঁয়াজ নাই স্কুটিখনকে লৈ ওলালোঁ আৰু দোকানৰ পৰা আহি এপাক বৰমাহঁতৰ ঘৰলৈ গ'লোঁ
এইফালে বৰমাহঁতৰ ভাইটিয়ে মানে বিদুৰীয়ে ইমান ধুনীয়াকৈ চাহ আৰু চানা বনাই দিছে, সেইখিনি খাই ল'লোঁ। আৰু আজিলৈ ইমানেই। মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই।